Baksayaw BPF आरो UPPL नि गिख्रंथाव दावहा राकेश ब्रह्मनि मसलपुर बियाबाव सोमजिदों गिख्रंथाव दावहा हरनि समाव खाबु लाना गावजों गाव गाग्लोबलायदों BPF आरो UPPL बे समाव दाङाबाजि जाथायखौ लानानै मोनसेया गुबुन मोनसे हानजाखौ अजद होदों থাকোতে দা কুটাৰ মানে অজস্ৰ অস্ত্ৰ শস্ত্ৰ লৈ পেলাই তেখেতসকলে আক্ৰমণ কৰিছে नाथाय सोर सैथो बुंदों बिजिरनो गोब्राब BPF आ बुंदों UPPL नि मावथिफोरा जौ लोंनानै BPF नि मावथिफोरखौ गाग्लोबदों UPPL ল'ৰাবিলাকে মানে মদ খাই পুৰা নিচা মানে হাতত দা চা লৈছে মানে কেইজনমান আমাৰ UPPLৰে ল'ৰা আছিল তেখেতসকলে এতিয়া আমাৰ লগত মিলিত হৈছে তেখেতসকলক যাই পেলাই কাইজা কৰি মানে মাৰিছে আৰু फारसेथिं UPPL आ बुंदों BPF नि मावथिफोरा UPPL खौ जौ लोंनानै लामायाव गिख्रंथावै गाग्लोबदों এনেকুৱাকৈ মানে কোনো এটা কথা নাই বতৰা নাই আহি তাৰমানে তেওঁলোকে মাৰাৰ কাৰণে ইতিমধ্যে আৰম্ভ কৰি দিয়ে এই আৰম্ভ কৰা অৱস্থাত মানে তেওঁলোকে মানে ভাবুকি দিয়ে কি মানে মাৰি শেষ কৰাৰ ভাবুকি দি দাও কোঠাৰলৈ মোৰ ঘৰৰ পৰা মই ওলাই থাকাতে তখন আহি মোক চাৰিজন মানুহ তখন মানে মোক আক্ৰমণ কৰিছে আৰক্ষী বিষয় মহোদয়ক মই অনুৰোধ কৰিছোঁ যে আমাৰ এই ব্যক্তিসকলক যি এজাহাৰ আমি এতিয়া দিবলৈ গৈছোঁ যে এজাহাৰহীন ব্যক্তিসকলক যেন অহাকালিৰ ভিতৰতে কাৰেপ্ত কৰি জেলত পঠায় অন্যথা কিন্তু আমি অহাকালি 25,000 মানুহ কিন্তু আমি ইয়াত জমা হৈ পেলাই কিন্তু তেখেতসকলক বিচাৰা ষ্টাৰ্ট কৰিম थारैनो बुंथारनांगोन बिटिआर ओनसोलाव राजखान्थि गोहोजों गोजोन लाबोनो नाजानाय UPPL आरो BPF मोननै हानजानि गेजेराव बेबायदि दाङाबाजि सोमजियोब्ला गोजोननि थाखाय सोर मावगोन रायजो राजाफोरा सोरखौ फोथायगोन जाथायनि सायाव मोननैबो हानजाया गावजों गाव दुसिलायदों नाथाय सोर सैथो दायनिगिरिया सोर गाग्लोबदों बेखौ बिजिरनायनि उनावसो मिथिसिगोन অতি লজ্জাজনক কথা আজি BPF দলৰ আমাৰ প্ৰাক্তন অঞ্চুমী খুংগুৰ বড়ো EM তেখেতৰ নেতৃত্বত আজি আমাৰ আইঠাবাৰী মানিকপুৰ বুলি এখন গাঁৱত আমাৰ দলীয় কৰ্মী তেখেতসকলে বজাৰৰ আমাৰ ডেইলি বজাৰৰ এটা কালেকশ্যন এটা চলে মানে আমাৰ ভিডিঅ'ৰ থ্ৰুৱেদি তেখেতসকলে আজি কিবা তাত কিবা গাহৰি এটা খানা তেখেতসকলে তাতে পাতিছে আৰু মদ ভাং খাই পেলাই উদ্ভণ্ডালি হৈ পেলাই আমাৰ দলীয় কৰ্মীবিলাকক ৰাস্তাত গৈ থাকোঁতে দা কুটাৰ মানে অজস্ৰ অস্ত্ৰ শস্ত্ৰ লৈ পেলাই তেখেতসকলে আক্ৰমণ কৰিছে মই অতিয়ে মানে লজ্জাজনক মানে পৰিৱেশত আজি আমি সকলোৱে ইয়াতে আছোঁ আমাৰ ডিষ্ট্ৰিক্টৰ সভাপতি সম্পাদক সকলোৱে আছে আমি নিন্দা মানে ধিক্কাৰ দিছোঁ তেখেতসকলক যে এই ধৰণৰ যোনটো বিহেভ এনে ধৰণৰ পৰা বিৰত থাকিব লাগে আমাৰ এতিয়া বিটিআৰৰ শান্তি এটা পৰিৱেশ স্থান হৈছে এতিয়া এই শান্তিটো অশান্তি কৰাৰ এটা পৰিৱেশ বিৰাট ডাঙৰ এটা চক্ৰ আমাৰ এই চাপাগুৰি আমাৰ এই মছলপুৰ সমষ্টিত চলি আছে আৰু ইয়াত 5জন আমাৰ ল'ৰাক তেখেতসকলে আক্ৰমণ কৰিছে আৰু তেনেকুৱাকৈ আগতো কৰিছে আইঠাবাৰীত তেখেতসকলে বাৰ বাৰ আমাৰ আগতো এটা আমাৰ বাজাৰৰে এজন ল'ৰাটোক খুব বেয়াকৈ ইনজৰ্ড তেখেতসকলে কৰিছে তেখেতসকলে আইঠাবাৰীত কেইটামান ব্যক্তিসকল আছে যি ব্যক্তিসকলক আমাৰ যি মানে ভিক্টিমাইজ ব্যক্তিয়ে সকলোক কৈ দিছে কিন্তু আমি জানো এই যে কাৰ্যকলা এইটো অঞ্চুমী ডাঙৰীয়াৰ নেতৃত্বতে হৈছে কৈছোঁ যে মছলপুৰ বুলি নহয় সমগ্ৰ বিটিআৰত আজি UPPLে শান্তি বিৰাজ কৰাত মানে সক্ষম হৈছে আৰু এই শান্তিটোকে অশান্তি কৰি পেলাই ৰাজনীতিক কৰি ভাল পায় আমি সকলোৱে জানো BPF মানে এটা গুণ্ডা এটা পাৰ্টিৰ দল গতিকে তেখেতসকলে নিজৰ স্বভাৱটো আজিও সলনি কৰিব পৰা নাই ভাল এটা পৰিৱেশ দেখা পালে তেখেতে আক্ৰমণ কৰি পেলাই বা কিবা ধৰণৰ মানে ব্যৱস্থা বিশৃংখলা পৰিৱেশটো তেখেতসকলে বাস কৰি ভাল পায় যে আমি এইকাৰণে সকীয়ানিও দিছোঁ আজি মই আপোনালোকৰ মিডিয়াৰ দ্বাৰা সকীয়ানি দিছোঁ ছেকেণ্ড টাইম যাতে তেনেকুৱা ধৰণৰ যাতে আৰু কাম নকৰে আৰু আৰক্ষী বিষয় মহোদয়ক মই অনুৰোধ কৰিছোঁ যে আমাৰ এই ব্যক্তিসকলক যি এজাহাৰ আমি এতিয়া দিবলৈ গৈছোঁ যে এজাহাৰহীন ব্যক্তিসকলক যেন অহাকালিৰ ভিতৰতে কাৰেপ্ত কৰি জেলত পঠায় অন্যথা কিন্তু আমি অহাকালি 25,000 মানুহ কিন্তু আমি ইয়াত জমা হৈ পেলাই কিন্তু তেখেতসকলক বিচাৰা ষ্টাৰ্ট কৰি দিম আজি আবেলি মোটামুটি 5টামান বজাত এই সৰু মানিকপুৰ বুলি এটা গাঁও আছে তাতে মই গৈছিলোঁ এটা ঘৰত মদ বিনিময় কৰি আছোঁ
UPPL যিবিলাক UPPL BPFৰ লগত আহিব তেখেতসকলে এনে আমি মত বিনিময় কৰি আছোঁ। তাক দেখি তাক গম পাই আমাৰ কেইজনমান UPPL ল'ৰাবিলাকে মানে মদ খাই পুৰা নিচা, মানে হাতত দা চাহ লৈছে। মানে কেইজনমান আমাৰ UPPLৰে ল'ৰা আছিল, তেখেতসকলে এতিয়া আমাৰ লগত মিলিত হৈছে। তেখেতসকলক যাই পেলাই কাজিয়া কৰি মানে মাৰিছে আৰু মানে এইটো বেয়া কথা। আমাৰ আগতেও এটা ঘটনা হৈ গ'ল আমাৰ ওদালবাৰী আমাৰ BPF অফিচত, তেনেকুৱা ঘটনা কৰিলে তেখেতসকলে। মানে আজি আহত হৈছে আমাৰ 3জনমান ইয়াত আহিছে এতিয়া থানাত। আহত আমাৰ বিশেষকৈ 3জন হৈছে, তেজ কিবা কিবি ওলাই আছে। আৰু সিহঁতে মদ খোৱা মানুহটো যা তা মাৰিলে, তেনেকুৱা আৰু তেখেতে লাজ পাইয়ে গৈছে। এনেকুৱা প্ৰায় মাৰণাস্ত্ৰ দা লৈছে হাতত, লোহা চহা টকন লৈছে, এনেকুৱা আৰু মানে সিহঁতৰ এইটো গাঁৱৰ পৰা চব তাৰমানে UPPL মানুহ আমাৰ লগত আহে। ইয়াৰে আমি এটা ঘৰত এনে ৰাজহুৱা মিটিঙত নহয়, আমি এনে মত বিনিময় কৰি আছোঁ। আগতেও আহিছোঁ মই সৰু মানিকপুৰত, গোটেইখিনি এতিয়া UPPL মানুহ আমাৰ লগত আহিব। এইটো তাৰমানে মাথা গৰম হৈ পেলাই সিহঁতে মদ খাই গৈছে আঠিবাৰীৰ পৰা, এইখিনি আৰু নাই। সিহঁতেতো মানে শূন্যই হৈ গৈছে, UPPL বুলি একো কৰিব পৰা নাই। আৰক্ষী আমি মাতিছোঁ, তেখেতসকলে যিহেতু মদ খাই মাৰি আছে আমাৰ মানুহ, ইয়াৰ কাৰণে তেখেতসকলে দিব আহিছে এতিয়া এজাৰ এটা এইখিনিয়ে। আমি আজি শুক্ৰবাৰ বজাৰ আছিল, বজাৰত তাৰমানে আমি দলে কাম কৰোঁ। দলে কাম কৰি ঠিক আমি উপেন নাৰ্জাৰীৰ ঘৰত তাৰমানে আমাৰ কিবা হিচাপ কিতাপ কৰাৰ কাৰণে আমি উপেন নাৰ্জাৰীৰ ঘৰত গৈছিলোঁ। ঠিক তেনেতে BPFৰ কৰ্মী আহি উপেন নাৰ্জাৰী তাৰমানে ৰাস্তাত ওলাই থকা অৱস্থাতে ঠিক এনেকুৱাকৈ মানে কোনো এটা কথা নাই বতৰা নাই আহি তাৰমানে তেওঁলোকে মাৰাৰ কাৰণে ইতিমধ্যে আৰম্ভ কৰি দিয়ে। সেই আৰম্ভ কৰা অৱস্থাতে মানে তেওঁলোকে মানে ভাবুকি দিয়ে কি মানে মাৰি শেষ কৰাৰ ভাবুকি দি দাও কোঠাৰলৈ। ঠিক তেনেতে মই বাধা দিব যাওঁতে সেই মোকো মানে সেইখিনি অৱস্থাতে তেওঁলোকে তাৰমানে মাৰি মোকো খুন কৰে। উপেন নাৰ্জাৰীক মানে বচোৱাৰ অৱস্থাতে মোকো খুন কৰে আৰু মোৰ লগতে বা উপেন নাৰ্জাৰীৰ লগতে আমি 4-5জন ব্যক্তি আছিলোঁ। সেই 5জন ব্যক্তিকো মাৰাৰ কাৰণে ভাবুকি দিয়ে। ৰাতিয়ে আমি উঠাই তোহাক মানে হেৰি কৰি আছোঁ, উঠাই লৈ যাই আছোঁ। ঠিক তেনেকৈ মাৰাৰ মানে প্ৰাণে মাৰাৰ ভাবুকি দিয়ে তেওঁলোকে আমাক মানে হেৰি কৰি গুচি যায়। মোৰ হাতত হৈছে আৰু ইতিমধ্যে মানে বুকুতো হৈছে, কিন্তু ঠিক তেনেকৈ মানে ধৰিব পৰা নাযায়। ঠিক তেনেকুৱা অৱস্থাত মানে হেৰি কৰি তেওঁলোকে দাও কোঠাৰেদি আক্ৰমণ কৰাৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু আমি নিজৰ জীৱনটো প্ৰাণটো ৰক্ষা কৰাৰ কাৰণে আমি যেনে তেনে বাচি আহিছোঁ। এইটো BPFৰ কৰ্মী। চিনি পোৱা বুলি ক'লে চিনি পাওঁ আমি, কাৰণ কি ৰঞ্জিত বসুমতাৰী আছিল আৰু লগতে মোহন বড়ো আছিল আৰু অখিল বড়ো। তেওঁলোকে মানে কিবা এটা পাৰ্টি ৰাখি য'ত মাৰা বুলি আমি ভাবি লওঁ। তেওঁলোকৰ মানে BPFৰ ইতিমধ্যে মিটিং আছিল বুলি আমি গম নাপাওঁ, কিন্তু সেই অৱস্থাতে আমি উপেন নাৰ্জাৰীৰ ৰাস্তাত মানে থিয় হৈ থকা অৱস্থাতে বজাৰৰ হিচাপ কিতাপ কৰিব যাওঁতে তেওঁলোকে আমাক তাৰমানে আক্ৰমণ কৰে। আমি UPPLৰ কৰ্মী, আমি UPPLৰ যুৱ শাখাৰ কৰ্মী। আমি বজাৰত মানে কি দলে কাম কৰোঁ, আমি বজাৰখন লৈছোঁ। ঠিক বজাৰৰ হিচাপ কিতাপ কৰিব যাওঁ, আমি সেই যোৱা সময়খিনিতে তেওঁলোকে আমাক দেখা পায়, কাৰণ তাতে মানে অঞ্চুমেও আছিল। সেই সময়তে আমাক তাৰমানে তেওঁ আক্ৰমণ কৰে। UPPLৰ উত্থান দেখিয়ে ক'ব লাগিব, তেওঁলোকে নহ'লে আমাক আক্ৰমণ কৰিব পৰা কোনো এটা হেৰি নাছিল। UPPLৰ উত্থানটোক দেখা পাই তেওঁলোকে আমাক আক্ৰমণ কৰাৰ কাৰণে চেষ্টা চলাইছে। মেডিকেলত বৰ্তমান মই গৈছোঁ, মোৰ মানে খুন হৈছে। খুন হোৱাৰ কাৰণে মানে মই এইখিনি হেৰি কৰি লৈছোঁ। থানাত এজাহাৰ বৰ্তমান আমি দিয়াৰ কাৰণে এটা হেৰি কৰিছোঁ, যোজা কৰিছোঁ। থানাত এজাহাৰ আমি বৰ্তমান কৰিম। মানিকপুৰ চুৰ মানিকপুৰ মাজৰ চুবাত। মই আজি উপেন নাৰ্জাৰী, মই চুৰমানপুৰ গাঁৱত। মোক এনেকুৱা মই ৰাস্তাত ওলাই থাকাতে আমাৰ গাঁৱত মানে BPFে কিবা তাহাৰে মানে জুইনিং প্ৰগ্ৰাম লৈছিল বোলে, মইতো নাজানে। সেইকাৰণে মই গাঁৱত মানে ৰাস্তাত মোৰ ঘৰৰ পৰা মই ওলাই থাকাতে তখন আহি মোক 4জন মানুহ তখন মানে মোক আক্ৰমণ কৰিছে। আক্ৰমণ কৰাতে মইতো নাজানে,
মোকতো আক্রমণ করবো হয়তো একো নাজানে তখন আক্রমণ করলাক মই আচৰিত জানিছি তখন আক্রমণ কৰা মানুহবিলাক মই চিনি পাই আমাৰ কপিল নাৰ্জাৰী এই গাঁৱত এনে অখিল বড়ো তাৰপিছত আমাৰ এই মোহন বড়ো তেওঁলোকৰ আমাৰ গাঁৱৰ দুজন আছে মানিপুৰত তাৰপিছত এই আমাৰ বাদুলিপাৰা তাৰপিছত কটবাৰী এনে 4জন আৰু তাৰপিছত আমাৰ এই কিবা এক্স অঞ্চুমী আছিল মোক মাৰা তখন এই মোক মাৰাটো দেখা পাইছোঁ অঞ্চুমীয়ে মানে গাড়ী পৰা চাই আছে মোক তথাপিতো একক তাহাক বাধা দিয়া নাই অঞ্চুমীয়ে এনেকুৱা মাৰ অঞ্চুমীয়ে মোক আৰু মাৰবাই দি মাখা তেজ ওলাই গৈছে মোৰ মাখা দেখা মোৰ মেডিকেলত এইকাৰণে মই কিবা লৈছিল আক্ৰমণ কৰিছে মোক এনেকুৱা তাৰ এই BPF আমাৰ গাঁৱৰ যেনেকুৱা মইতো UPPL মানুহ মোক আগৰ পৰাই টাউন চাই থাকে মইতো নাজানি কাৰণে মই বাজাৰৰ পৰা আমি দলে আমি বাজাৰত আমি দলে পইচা তুলি মানে আমি 3:30 বজাত ঘৰত গৈছিল এনেকুৱা এই সময়তে মই অকস্মাত তাহোন আক্ৰমণ কৰলাক মইতো ভাবা নাছিল আৰু মই লৈ লোৱা নাই হাইডতে আমি যাম সেইকাৰণে আমি ব্যৱস্থা কৰি আছো আমি তাহাক মানে এনেকুৱা শাস্তি দিম কিন্তু আমি কৰিমেই কিমানজন ইনজৰ হৈছে আমাৰ এই বহুত মানুহে হৈছিলে তাৰপিছত মোৰ বেছি মোৰ ইনজৰ মোৰ আঘাত বেছি আমি 2জন হৈছিল সেইকাৰণে তাহাক আমি চাই নাখাতো তাৰ আৰু ইমান দাদাগিৰিবিলাক নচলে नोंथाङा सानाय सुनाय बेरामनि जेंनायाव दं नामा जुदि नोंथाङा देहायाव सानाय सुनायजों भुगिनांगासिनो अब्ला नोंथांनि थाखाय गोजोनथाव खौरां नोंथांनि थाखाय दं SI निउर' थेरापि सेन्टार बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो सानाय सुनाय बेरामखौ फाहामथाय लानो हागोन ট্ৰিটমেণ্ট পাইছোঁ লগে লগে মোৰ মানে শৰীৰটো মানে একদম ফ্ৰী হৈ গৈছে খোজ কঢ়াত খুব অসুবিধা আছিলে ছাইডটো মোৰ একেবাৰে মানে বহুত বেয়া আছিলে মানে খোজকাঢ়িব মানে ভালকৈ পৰা নাছিলোঁ ইয়াত মোটামুটি 3 দিন আহিয়ে মই ভালকৈ খোজকাঢ়িব পৰা হৈছোঁ सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि बेरामखौ बे सेन्टाराव फाहामनाय जायो SI निउर' थेरापि सेन्टारा चिरांनि बेंटल सापागुरियाव दं बे सेन्टाराव थानानैबो फाहामथाय लानो हानायनि सुबिदा दं जुदि नोंथाङाबो फाहामथाय लानो लुबैदोंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजोङै जगाजग खालामनो हागोन